খুব হ্যাপি বতৰটো আমাক অলপ বাধা দিছিল তথাপিও মানে ফাইনালি আমি ভালকে কৰিলোঁ আৰু বেনিফিচিয়াৰী সবে আহিছে খুব আন্তৰিকতাৰে গ্ৰহণ কৰিছে আজি আমি পিটিচি চৰকাৰৰ যে চাৰিমহীয়া কাৰ্যকাল ইয়াত নিৰ্বাচনৰ কথা দিয়া নিচিনা হাগ্ৰামা মহীলা ডাঙৰীয়া 5টা গ্যাৰাণ্টিৰ যিখিনি প্ৰতিশ্ৰুতি আছিল এইখিনি পালন কৰিছে আৰু ৰৌতা সমষ্টিত আজি মাটি পাট্টা দিয়া প্ৰায় 25 গৰাকীমান পাইছে তাৰপিছত সেলফ হেল্প গ্ৰুপ 900 পাইছে আৰু 1250 ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী পাইছে তাৰপিছত 100 জ্যেষ্ঠ নাগৰিক 100 দিব্যাংগ তাৰপিছত আমাৰ কি কয় 100 বাইচেপ বুলি কয় বডোলেণ্ড ইউথ এমপ্লয়মেণ্ট প্ৰগ্ৰাম এইখিনি পাইছে তাৰপিছত ইয়াৰ লগত এডিশনেলি আমি আসাম দৰ্শনৰ আজি মাজবাট সমষ্টি 300 চেক আমি বগাইছোঁ তাৰপিছত আমি কি কয় CM ট্ৰিপল এৰ মোৰ সমষ্টিত এইবাৰ 770 পাইছিলে তাৰে আমি 172 আজি চেক দিছোঁ আৰু বাকি MLA সকলৰ যি CM ৰিলিফ ফাণ্ডৰ দ্বাৰা বেমাৰ আজাৰ হোৱা আৰু উচ্চ শিক্ষা লোৱাৰ বাবে যি আমি আৰ্থিক অনুদান দিওঁ ইয়াৰে আজি প্ৰায় 800 প্লাছ আমি চেক বিতৰণ কৰিছোঁ আৰু ইয়াৰ লগত আজি আমি মোৰ সমষ্টিত একেবাৰে থাকি যোৱা ৰেচন কাৰ্ডৰ যি দিবলগীয়া আছিলে একদম লাষ্ট এইটো ফাইনাল ৰেচন কাৰ্ড দিয়াৰ কাৰ্যসূচীও আমি লৈছোঁ তো খুব ভাল অনুষ্ঠান হৈছে মোটামুটি আজিৰ এই অনুষ্ঠানৰ দ্বাৰা কমেও 1500 ফেমিলি উপকৃত হৈছে।